নমস্কাৰ অংকিতাছ কিটচেন আৰু গাৰ্ডেন চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ লৈ আহিছোঁ মিঠা দৈৰ সৈতে ছাগলীৰ মাংসৰ গ্ৰেভিখন বনাবলৈ মই প্ৰায় আধা কেজি ছাগলীৰ মাংস লৈছোঁ। সোৱাদ অনুসৰি নিমখ, জিৰা গুড়ি এচামুচ, ধনিয়া গুড়ি এচামুচ আৰু মিঠা দৈ 2 চামুচ সানি মাংসখিনি প্ৰথমতে আধা ঘণ্টা সময় মেৰিনেট হ'বলৈ এৰি থৈ দিছোঁ। মই আঞ্জাত মিঠা খাই ভাল পাওঁ, সেয়ে মিঠা দৈ যোগ কৰিছোঁ। যদি আপোনালোকে মিঠা খাই বেয়া পায় তেন্তে নৰ্মেল দৈও যোগ কৰিব পাৰে। আৰু দৈ মাংসত মেৰিনেট হ'বলৈ এৰি থোৱাৰ সময়ত যদি সানি থয় তেন্তে এই গ্ৰেভিৰ টেক্সাৰটো খুব ধুনীয়া কৰি তোলে। গ্ৰেভিখন বনাবলৈ মই গোটা মছলা লৈছোঁ। গোটা জিৰা, লং, ইলাচি, দালচেনি, শুকান জলকীয়া, আদা, নহৰু, জালুক, তেজপাত, পিঁয়াজ 2টা, বিলাহী 2টা আৰু লগতে লৈছোঁ আলু এটা আৰু কেপচিকাম এটা। গোটা মছলাখিনি মই মিক্সিত বেলেগ বেলেগকৈ এনেদৰে পেষ্ট বনাই লৈছোঁ। এতিয়া জুহালত কেৰাহী এখনত সৰহকৈ সৰিয়হৰ তেল দি তাত তেজপাত, পাঁচফোৰণ আৰু শুকান জলকীয়া 2টা দি ভাজি লৈছোঁ। এতিয়া তেলত মই পিঁয়াজখিনি দিছোঁ আৰু ভালদৰে লৰাই ভাজি লৈছোঁ। পিঁয়াজখিনি যেতিয়ালৈকে তেল এৰিবলৈ নধৰে তেতিয়ালৈকে মই লৰাই এনেদৰে ভাজি থাকিম। পিঁয়াজখিনিয়ে তেল এৰিবলৈ লোৱাৰ লগে লগে তাত মই বিলাহীৰ পিউৰিখিনি যোগ কৰিছোঁ আৰু বিলাহীৰ পিউৰিখিনিও মই একেদৰে ভাজি ল'ম যেতিয়ালৈকে তেল নেৰে, আৰু তেল এৰাৰ লগে লগেই তাত মই মাংসখিনি যোগ কৰি দিম। মাংসখিনি কেৰাহীত বহাই প্ৰায় 5 পৰা 10 মিনিট সময় ভাজিম। কিছু সময় ঢাকনি দিম, আকৌ কিছু সময় লৰাই ভাজি ল'ম যেতিয়ালৈকে মাংসখিনি তেল নেৰে, আৰু তাৰ মাজে মাজে মই মাংসত মছলাবোৰ যোগ কৰি যাম। তাৰপিছত মই আলুখিনি আৰু কেপচিকামখিনি মাংসখিনি দি লৈছোঁ আৰু এইখিনিও একেদৰে ভাজি ল'ম আৰু ঢাকনখন মাৰি থৈ দিম কিছু সময়। ঢাকনখন আঁতৰাই লৈ মই আদা নহৰুৰ পেষ্টখিনি মাংসখিনিত দি দিম, লগতে হালধিখিনিও মাংসত আঞ্জাত যোগ কৰি ভালদৰে লৰাই ভাজি থাকিম কিছু সময়। ইয়াৰ পিছত মই মাংসখিনিত গোটা জিৰা আৰু শুকান জলকীয়াৰ পেষ্ট যিটো বনাইছিলোঁ সেইটো যোগ কৰিম।
আৰু মাংসখিনি কিছু সময় সিজি উঠাৰ পাছতহে মই এই গোটা জিৰা আৰু শুকান জলকীয়াৰ পেষ্টটো দিম, কিয়নো গোটা জিৰাৰ স্মেলটো খুব ধুনীয়া লাগে, যাতে আঞ্জাখন হৈ উঠাৰ পিছতো যাতে স্মেলটো একেদৰে থাকে, সেয়েহে পিছত যোগ কৰিছোঁ। গ্ৰেভিখনৰ টেক্সচাৰটো খুব ধুনীয়া হৈছে, আপোনালোকে দেখিছে। আৰু মাংসখিনিও লাহে লাহে তেল এৰিবলৈ লৈছে। আৰু এইখিনিতে মই মাংসখিনিত প্ৰায় 3 কাপমান পানী যোগ কৰিছোঁ। আৰু পানীখিনি যেতিয়া শুহি উঠিছে তাৰপিছত মই এনেদৰে পৰিৱেশন কৰিছোঁ। আপোনালোকেও বনাই চাবচোন মিঠা দৈৰ সৈতে ছাগলীৰ মাংসৰ কাৰী, আৰু কেনে হৈছে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।